নমস্কাৰ, স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেলটোলৈ। আশা কৰোঁ সকলোৱে ভালে আছে, পূৰা বিন্দাছ আছে, চালিয়া হৈ আছে। তো আজি আমি এতিয়া গৈ আছোঁ বৰ্তমান শুক্লেশ্বৰ ঘাটত, আৰু আমি তাতে যাই কিনে অকণমান এই দুপৰীয়া টাইমত খানা বিতৰণ কৰিম, আৰু লগতে আপোনালোকক দেখাই আছোঁ। তো চাই থাকিব কেনে হয়। আমাৰ ফালৰ পৰা এটা সৰু চেষ্টা চলাইছোঁ। এতিয়া অলপমান খানা বিতৰণ চলি আছে, দুপৰীয়াৰ টাইম মানুহ হৈছে বহুতখিনি। লাইন 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 লাগক। বাবলা টিকলিটোক দিলচোন চানোৱান, পোৱালিটোক দিল না আগত যোৱা টিকলিটোক দিল আগতে। দি আছোঁ পাত খতম হৈ গ'ল, পাত দি দিওঁ। ৰ'ব হা লাইনত লাইনত ভাল লাগিব। আইটেম আছে আপোনাৰ, চিকেন আছে, চব্জি আছে আৰু ভাত আছে। সঞ্জয় দা আৰু চানোৱাৰী পুৰা একদম ব্যস্ত বৰ্তমান দি থকাত। হাতটো মিলাব লাগিব হা, মানুহ বহুত আছে কিন্তু দেখিছে না? অলপ অলপকে হা, অলপ চবকে মিলাব লাগিব, গম পাইছা? আহক এজন এজনকে আহক। এইফালে অলপ মানে ভিৰ হৈ আছে আৰু দুপৰীয়াৰ টাইম ন, তো সেইটো কাৰণে আৰু চানোৱাৰে পুৰা একদম বিলাই আছে। লাইনত লাগক, পাত দি ফিনিচিং একদম খতম, আৰু ইয়াতে বহি লৈছে, ধুনীয়াকৈ খাই আছে পুৰা একদম সুন্দৰভাৱে বহি লৈছে। দুপৰীয়াৰ সময় লাষ্ট টাইম চানোৱাৰ কেনেকুৱা লাগিল? মজা লাগিছে না বিলাই? কিন্তু শেষ হৈ গ'ল একদম চালিয়া। একচুৱেলি এনেকৈ দি কিনে ন কিবা এটা ভাল লাগে, যিমান যি হ'লে হয় না। খানা বিলাই কিনে দুপৰীয়া টাইমত পূৰা একদম আল্টিমেট খানা পাই গৈছে। তো আৰু লগত সঞ্জয় দা আছে। সঞ্জয় দা কেনেকুৱা লাগিল বিলাই? মজা লাগিছে ন? পূৰা ঘপককৈ মানুহ আহি গ'ল ন একেবাৰে। তো হৈ গ'ল, আৰু আমাৰ ভিডিঅ'টো শেষ কৰি দিলোঁ, আমাৰ ভিডিঅ' হৈ গ'ল। তো এতিয়া আমি ইয়াৰ পৰা ওলাই দিওঁ। তো বাই বাই।